हेलो फ्रेंड्स एया লৈ আহিছো আজি আপোনালোকৰ ওচৰলে মই ফুলৰ চানিকিৰ পৰা কেনেকৈ ফুল তুলো এয়া সব তিনডালৰ পৰা ষ্টাৰ্টিং হৈছে সো মই তেনেকৈ সেম তুলি যাম আপোনালোকে দেখিব এতিয়া এয়া তিনডাল উঠাইছো দুডাল নমাইছো এডাল উঠাইছো যেনেকৈ ফুলৰ চানিকি আছে তেনেকৈ আৰু যদি কোনোবাই বেছিকৰ পৰা শিকিব বিচাৰে একেবাৰে ফুল তুলিব নাজানা মানুহে যদি বিচাৰিছে যে ফুল চানিকিৰ পৰা কেনেকৈ ফুল তুলে তেতিয়াহ'লে প্লিজ কমেন্টত জনাব মই আপোনালোকলৈ লৈ আহিম হেয়া অতি সহজ হয় মই সহজকৈ আপোনালোকক শিকাম হেয়া ভিডিঅ' লৈ আহিম প্লিজ কমেন্টত জনাব আপোনালোকে হেয়া ভিডিঅ' আপোনালোকৰ ওচৰলৈ মই অতি সোনকালে লৈ আহিম আৰু এয়া হৈ গল কমপ্লিট এটাহে দেখুৱাইছো কাৰণ বেছি দেখুৱাই থাকিলে আপোনালোকে চাবলৈ বেয়া পাব দীঘল হৈ যাব লং হৈ যাব আৰু এয়া চাওক এইটোৱে তিনডালৰ পৰা ষ্টাৰ্টিং কৰিছো তেনেকৈ আৰু ফুলৰ খাটি ধুনীয়াকৈ ফুলৰ খুঁটাবোৰ ফুৰুৱাই আছে সো আৰু ইফালে ধুনীয়াকৈ খাটি থৈ গৈছো কাৰণ ফিৰুৱা ফুল মই এনেকৈ খাটি বা বৌ তুলি পেলাই থৈ দিওঁ আৰু ফুলৰ খাটিডাল এনেকৈ সোমাই দিওঁ যিহেতু এটা কালাৰে বৈছো চেলেং কাৰণে মেখেলা হলে বেলেগ দিলো আৰু খাটি সোমাই দিলো খাটি থৈ গৈছো আৰু এয়া এখনে আছিল আজি চেলেংখনৰ আধাখিনি দেখুৱালো বাৰু ফুল হলে মই দেখুৱাম এয়া সিধা সাইড উল্টা সাইডো দেখুৱালো সিধা সাইডো দেখুৱালো